हानि सायावनो फाक्का लुनायनि थाखाय ठिकादारनि सायाव रायजो राजाफोरनि अजद गसाइगाव गिबि मन्थ्रि फाक्का लामा लुनायाव गोबांथार जाख्ल'नायनि अजद लुखांनायनि सप्तासेनि उनावनो फाक्का लामाया गुगानायनि अजद दैखांदों ओनसोलनि रायजो राजाफोरा खामानिनि सायाव थार नायबिजिरनो दाबि खालामदों। गसाइगाव सदर थावनिजों नांजाबनाय अक्सिगुरि गामियाव फाक्का लामा बानायनायाव गोबांथार जाख्ल'नायनि अजद दैखांदों गामिनि रायजो राजाफोरा। रांखान्थियारि बोसोर 2022-23 मायथाइनि गिबि मन्थ्रि फाक्का लुनाय बिथांखिनि मुङाव करिम बाजारनिफ्राय बल्लामगुरिखौ फोनांजाबग्रा लामानि 1/4 किल'मिटारसो लामा बानायनो थाखाय 3.64 कोटी रां पेकेज बाहायदोंमोन। नाथाय जेरैबायदि लामाखौ मोजाङै मावनांगौमोन बेबायदि मावाखै होननानै रायजो राजाफोरा अजद होदों। लामायाव जेरैबायदि दै लुनांगौमोन, रलार सालायनांगौमोन, बाला अन्थाइ होनांगौमोन बेबायदि मावनायखौ नुनो मोनाखै होननानै ओनसोलनि रायजो राजाफोरा अजद दैखांदों। गामिनि थागिबि सुबुंफोरा ठिकादारनि सायाव खुद्रिदों आरो ठिकादारनि बेरेखायै थार बिजिरनो दाबि दैखांदों। মানে আমাৰ অক্সিগুৰি গাঁৱৰ ৰাস্তা হয় এইটো যোৱা 20-25 বছৰৰ পৰা ৰাস্তা হৈ বুলি আজিলৈকে মানে ইমানখিনি হৈ পাইছে আৰু ৰাস্তাটো একেবাৰে মানে নিম্নতম কাম যেনেকুৱা হৈছে ৰাস্তা মাজে মাজে ফাটি গৈ আছে হাতেৰে উখলি আছে মানে ৰাস্তাটো কামটো একেবাৰে নিম্নতম কাম হৈছে। এইটো কামেৰে আমাৰ গাঁওবাসী স্যাটিসফাই নহয় আৰু এইটো ৰাস্তা দুই মাহও না যায় 2 মাহৰ আগতে ভাঙি যাব আৰু কিমান দিনৰ পৰা পিছটো কৰিছে এইটো পিছ কৰাটো এসপ্তাহ হোৱা নাই। এসপ্তাহৰ মাজতে এনেকুৱা দেখা পোৱা গৈছে চপৰা উঠি আছে আৰু ৰাস্তা সাইড বাম বিলাক দিছে ন সাইড বাম বিলাক একো দিয়া নাই। এতিয়া আপোনালোকৰ গাঁৱৰ ৰাইজে কি বিচাৰে? গাঁৱৰ ৰাইজে আমি বিচাৰো যে ৰাস্তাটো ভালকে হ'ব লাগে নহলে আমি এই ৰাস্তাৰ কাৰণে আমাৰ এছডিও সিভিল তথা যদি মুখ্যমন্ত্ৰীলৈকে প্ৰতিবাদ কৰা লাগে গুৱাহাটীত আমি যাই প্ৰতিবাদ কৰিম এই ৰাস্তাৰ কাৰণে। ৰাস্তা আমাৰ ভাল কৰিবই লাগিব ভাঙি নতুন ৰাস্তা কৰিব লাগিব আৰু এইটো মানে এনেকা কাম কিহৰ কাৰণে হল কি বুলি হল এইটো তদন্ত আনি বিচাৰো। মোৰ অক্সিগুৰি গাঁৱৰ ৰাস্তা আজিকালে 20 বছৰৰ পৰা এই ৰাস্তাখন হৈ আছে একো হোৱা নাই খালি কৈ আছে হৈ আছে ইফালে এই এক সপ্তাহমান মান্থলি কাম হৈ আছে 1 মাহমান হল এই কি কাম কৰি আছে এই ৰাস্তাখন হাতেৰে উঠি যায় বাকলা ধৰি উঠি আছে কিন্তু এই ৰাস্তাখন তো ভাল হোৱা নাই। আমাৰ ৰাস্তাটো ভাল লাগে একদম নিম্ন কাম হৈছে এইটো কাম একো হোৱা নাই আমাৰ ৰাস্তাখনই ভাল লাগে। আমাৰ লগতো কিবা চাও নাই তাৰ লগত চাওয়া নাই যে ইটো ডিমান্ড লাগে সেইটো তো চাওয়া নাই আমাৰ লগে কিন্তু ৰাস্তাখনে আমাৰ ভাল লাগে সেইটো ৰাস্তাখনই ভাল কৰা নাই। ই কি কাম কৰিছে এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমালোকে এই ৰাস্তাখন ভাঙি ই ভাল কৰি বনাব সেইটোই মোৰ আৰু উচিত তদন্ত হ'ব লাগে কি কাৰণে এই ৰাস্তাটো এনেকুৱা হ'ল।